সস্তীয়া বস্তুৰ পৰা নিজকে আঁতৰাই ৰাখক। এবাৰ মই এটা প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰা মানুহক কৈছিলোঁ যে তেওঁলোকে তেওঁলোকৰ জীৱনৰ তেনেধৰণৰ ঘটনাৰ বিষয়ে কওক য'ত তেওঁলোকে 4 অনা লাভ কৰিবলৈ গৈ 8 অনা লোকচান ভৰিব লগা হৈছিল। মোৰ আহ্বানত সঁহাৰি জনাই তেওঁলোকে মোক বহুতো কাহিনী কৈ শুনাইছিল। একোটা আমোদজনক কাহিনী। এজনে কৈছিল, এবাৰ মই এটা সস্তীয়া দোকানৰ পৰা এটা কোট কিনিছিলোঁ। মই ভাবিছিলোঁ সস্তাতে ভাল বস্তু পালোঁ। মোৰ পইচা ৰাহি হ'ল। পিছত দেখা গ'ল কোট চোলাটোৰ কাপোৰ একেবাৰে বেয়া। কেইদিনমানৰ ভিতৰত গুটি গুটি উঠে আৰু তাৰ চিলাই ফিচিকি যায়। সস্তা বিচাৰিবলৈ গৈ মোৰ গোটেই পইচাখিনি অথলে যায়। আন এজনে ক'লে, মোৰ গাড়ীখনৰ ৰিপেয়াৰিঙৰ কাম আছিল। মই কামখিনি সস্তাতে কৰাওঁ বুলি এখন সস্তীয়া গেৰেজলৈ গ'লোঁ। তাত মই কামখিনি ভালেখিনি সস্তাতে কৰাওঁ, নামী দামী গেৰেজতকৈ প্ৰায় 25% কমত। কিন্তু সপ্তাহৰ পিছতে মোৰ গাড়ীখনে আকৌ দিগদাৰ দিবলৈ আৰম্ভ কৰে। মই গৈ গেৰেজৰ মালিকক কথাটো জনালোঁ। কিন্তু গেৰেজৰ মালিকে এইটো মানি ল'বলৈ প্ৰস্তুত নহয় যে তেওঁলোকে ভালদৰে কাম নকৰাৰ বাবেহে মোৰ গাড়ীখন ইমান সোনকালে আকৌ বেয়া হৈ গ'ল। তেওঁলোকৰ মতে মইহে বোলে গাড়ীখনক যত্ন কৰি নাৰাখোঁ। আন এজনে ক'বলৈ আৰম্ভ কৰিলে, পইচা বচাবলৈ মই বহু দিনলৈকে এখন সস্তীয়া হোটেলত দুপৰীয়াৰ আহাৰ খাইছিলোঁ। হোটেলখন বৰ এটা পৰিষ্কাৰ নাছিল, খোৱা বোৱাও বৰ এটা ভাল নাছিল। সৰ্বোপৰি তাৰ কৰ্মচাৰীখিনিৰ সেৱা ইমান নিম্নমানৰ আছিল যে মাজে মাজে মোৰ খং উঠি গৈছিল। তাৰ পিছতো মই তালৈ গৈছিলোঁ অলপমান পইচা ৰাহি কৰিবলৈ। তালৈ যোৱা গ্ৰাহকখিনিও 3য় শ্ৰেণীৰ গ্ৰাহক আছিল। তেনেতে এদিনাখন মোৰ এজন বন্ধুৱে মোক জোৰ কৰি এখন ভাল ৰেস্তোৰাঁলৈ লৈ গৈছিল। তেওঁ দুপৰীয়াৰ আহাৰৰ অৰ্ডাৰ দিলে, ময়ো দিলোঁ। ৱেটাৰে মোৰ আগত যিখিনি খাদ্য পৰিৱেশন কৰিলে তাক দেখি মই আচৰিত হৈ গ'লোঁ। সুন্দৰ খাদ্য, সুন্দৰ সেৱা, পৰিষ্কাৰ পৰিচ্ছন্ন, পৰিৱেশ বেছ ধুনীয়া আৰু দাম আগৰ ৰেস্তোৰাঁখনতকৈ অলপহে বেছি। এই সামান্য পইচা বচাবলৈ গৈ মই ইমান দিনে কেনে সস্তীয়া জীৱন যাপন কৰি আছিলোঁ। এতিয়া ভাবিলে মোৰ লাজেই লাগে। সেই ঘটনাৰ পৰা মই এই কথা শিকিছিলোঁ যে সস্তীয়া দৃষ্টিভংগীয়ে আমাৰ জীৱন সস্তীয়া কৰি তোলে। সেয়ে সকলো সময়তে উচ্চ মনৰ চিন্তা কৰা উচিত। এনেধৰণৰ বহুতো কাহিনী সিদিনা মই শুনিবলৈ পাইছিলোঁ। তাৰে এজনে কৈছিল যে তেওঁ এজন সস্তীয়া একাউণ্টেণ্টৰ গুৰিলৈ গৈ টেক্সৰ সমস্যাত পৰিব লগা হৈছিল। আন এজনে কৈছিল যে তেওঁ এজন সস্তীয়া ডাক্তৰৰ ওচৰলৈ গৈছিল। তেওঁ ভালদৰে পৰীক্ষা নকৰাকৈয়ে ভুলকৈ দৰৱ দিছিল। ফলত তেওঁৰ ছাইড এফেক্ট হৈছিল। তাৰ ফলত তেওঁ চিকিৎসাৰ নামত অতিৰিক্ত খৰচ কৰিব লগা হৈছিল। এনেদৰে বিভিন্নজনে কৈছিল যে সস্তাৰ পিছে পিছে দৌৰি দৌৰি তেওঁলোকে কেনেদৰে ক্ষতিগ্ৰস্ত হ'ব লগা হৈছিল। তেওঁলোকে তেনে কৰিবলৈ গৈ বাৰে বাৰে ঠেকা খাব লগা হৈছিল। মই বহুতকে এনেদৰে কোৱা শুনিছোঁ, মইনো উত্তম বস্তু কেনেদৰে কিনিম বা সংগ্ৰহ কৰিম, মোৰ যে সিমান পইচা নাই। ইয়াৰ উত্তৰ একেবাৰে সহজ। প্ৰথমতে আপুনি আপোনাৰ দৃষ্টিভংগী সলনি কৰিব লাগিব। মনটোক ডাঙৰ কৰিব লাগিব। নিজকে এই কথাত পতিয়ন নিয়াব লাগিব যে এসোপা সস্তীয়া বস্তুতকৈ দুটামান ভাল বস্তুৱেই শ্ৰেয়। যেনে 10 যোৰ সস্তীয়া পেণ্ট চাৰ্ট বা 10 যোৰ কম দামী চুৰিদাৰ কামিজতকৈ 4 যোৰ দামী ভাল পেণ্ট চাৰ্ট বা ছালৱাৰ কামিজ বহুগুণে ভাল। 3 যোৰ সস্তীয়া জোতা থকাতকৈ এযোৰ বঢ়িয়া জোতা থকাটো বেছি ভাল। সমাজত আপোনাৰ মূল্যায়ন হয় আপোনাৰ কোৱালিটিৰ ওপৰত। আপোনাৰ দক্ষতা, যোগ্যতা আৰু গুণগত মানৰ ওপৰত ভিত্তি কৰি আপোনাৰ মূল্যায়ন হয়। সেয়ে জীৱনৰ সকলো ক্ষেত্ৰতে কোৱালিটিৰ প্ৰতি সজাগ দৃষ্টি ৰাখিব। ভাল কাপোৰ কানি, জোতা মোজা, ভাল গাড়ী, ভাল ঘৰ, ভাল হোটেলত থকা খোৱাৰ ফলত আপোনাৰ জেপৰ পৰা খুব বেছি পইচা ওলাই নাযায়। সেইখিনি অতিৰিক্ত খৰচ কৰি আপুনি আপোনাৰ জীৱনৰ মান ভালেখিনি উন্নত কৰিব পাৰিব। দেখা গৈছে 2য় শ্ৰেণীৰ জীৱনৰ পৰা 1ম শ্ৰেণীৰ জীৱনলৈ নিজকে উন্নীত কৰিবলৈ নিচেই সামান্য ধনৰ প্ৰয়োজন হয়। 2য় শ্ৰেণীৰ সস্তীয়া সামগ্ৰীৰ পৰিমাণ অলপমান হ্ৰাস কৰিলেই আপুনি 1ম শ্ৰেণীৰ জীৱন যাপন কৰিব পাৰিব।